Hello guys, welcome to another long vlog. আজি ভিডিওটো অলপ স্পেশাল কিন্তু ক'ত যাম সেইখিনি আপোনালোকক নকওঁ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু প্ৰথমে আমাৰ যাত্ৰা আৰম্ভ জুবিন দাৰ গীতেৰে আৰু এইখিনি ঠাই যদি আপোনালোকে চিনি পাইছে তেনেহ'লে প্লিজ কমেণ্টত ক'ব নাপাহৰিব ঠাইখিনিৰ নাম देखो एक बार আমি এতিয়া ফটো উঠি উঠি আহিলোঁ আৰু ভাগৰ লাগি গৈছে গাইছ বহুত বেছি ইয়াৰ কোনো তুমি জুবিনদাৰ আত্মাই চিৰ শান্তি লাভ কৰক 10 টাকা কাটলো জুবিনদাক বেয়া বুলি কৈছি 5 টাকা কাটি জুবিনদাক বেয়া বুলি কৈছি মই নথকাৰ অনুভৱ যিদিনা নিগৰিব নেকুয়া মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা আমি যিহেতু নাওত উঠি আছিলোঁ তাৰ নাওৰ বাহিৰত মই ভৰি দুখন ওলাই পানী লাৰি আছিলোঁ নাওখন চলাবলৈ বহুত হেঁপাহ আছিল বাবে ড্ৰাইভাৰজনক বহুত কাব কৰিলোঁ যে মোক এবাৰ চলাব দিয়া বুলি তাৰপিছত মই নাওখন এবাৰ হ'লেও চলালোৱেই আৰু যদি মই কিবা এটা কাম কৰোঁ ন গাইছ তেনেহ'লে নিগেটিভ কিবা এটা হ'বই দেখিছেনে মই আঙুলিটো দুখ পালোঁ তাৰপিছত নাওখন চলাই পিনি আমি নাওখনৰ পৰা নামি আহিলোঁ তাৰপিছত আহি আমি অলপমান মানে বগৰী ছিঙিম বুলি ভাবিলোঁ ইয়াতেতো এভেইলেবল বগৰী গছ আছে আৰু আপোনালোকে যদি ভাবি আছে তেনেহ'লে পিকনিক
যাব বুলি তেনেহ'লে মই কওঁ আপোনালোকে বগামাটিত আহিব পাৰে। তাৰ পৰাই ওলাই আহি খালোঁ আমি কুঁহিয়াৰৰ জুচ। আৰু মোৰ ভইচটোত আপোনালোকে গম পাইছে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে, কালি আটা বাৰি একদম বহুত এনজয় কৰিলোঁ তো সেইবাবে। তাৰপিছত আমি কুঁহিয়াৰৰ জুচ খাই ডাইৰেক্ট আমি ভাত খাবলৈ আহিলোঁ আৰু এতিয়া আমি ভাত খাই আছোঁ। আৰু বাকী গোটেইখিনি ভিডিঅ' কৰিব পাহৰি গৈছোঁ মই মানে গোটেইখিনি ভিডিঅ' কৰিব পাহৰি গৈছোঁ, কাৰণ আমি গোটেইখিনি মানে অলপমান ফুৰা ধান্দাতে পিকনিকত গ'লেতো অলপমান ফুৰো যেনে এনেকুৱা হৈ থাকে। তো মানে এইটো চাওঁ তো ভিডিঅ' বনাম যে সেইটো মানে মনত নাহে পুতুককৈ, আৰু সেইকাৰণে মোৰ প্ৰায় মানে চিন মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু এইখিনিত থুলমূলকৈ মোৰ তাতে ভিডিঅ' আছিল বাবে মই লং ব্লগতে আপলোড কৰি দিলোঁ। তাৰপিছত আমি আহিলোঁ মানে ড্ৰেছ মানে ইয়াতে পিন্ধাই আছিল তো ট্ৰেডিশ্যনেল ড্ৰেছ। তাৰপিছত মই পিন্ধিলোঁ নেপালী ড্ৰেছটো। তো নেপালী ড্ৰেছটো মোক দেখিবলৈ বহুত ধুনীয়া হৈছে ন গাইজ, কমেণ্ট কৰিবচোন মোক মিলিছেনে। আৰু ইহঁতে ফটো উঠি আছে পানীত নামি নামি, মোৰো খুব মন যায় আছিল বাবে, আৰু ইমান ঠাণ্ডাত পানীত নামাটো সম্ভৱ নহয় পটকৈ। আৰু ফটো উঠিম বুলি ক'লেতো গাইজ এনাৰ্জিখিনি ক'ৰ পৰা আহে সেইটো গমেই নাপাওঁ। তাৰপিছত মই পানীত নামি গ'লোঁ আৰু ফটো উঠিলোঁ। আৰু এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ কালি বাকীখিনি ভিডিঅ' কৰা নহ'লে মোবাইলটো ছুইচ অফ হৈ আছিল। তো কেইকপিমান ফটো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। তো বাই।